নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি চুজিৰে কেনেকৈ মালাই পিঠা বনাব পাৰি মই আজি আপোনালোকক দেখুৱাম। চুজিৰে মালাই পিঠা বনালে বহুতেই ভাল লাগে। প্ৰথমে মই পাত্ৰ এটা বহাই 1 চামুচ ঘি দি দিলোঁ। ঘিটো গৰম হৈ আছে, মই চুজি দি দিলোঁ। মই চুজি 3 কাপমান দিলোঁ। এতিয়া চুজিখিনি ভাজি ল'ম। চুজিখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া মই চেনি দি দিলোঁ। চেনি মই 1 কাপমান দিলোঁ। চেনি দি আৰু অলপ ভাজি লৈ আছোঁ। এতিয়া পাউডাৰ মিল্কটো দি দিম। পাউডাৰ মিল্কটো দি আৰু অলপ ভালদৰে মিহলাই ল'ম চুজিখিনিৰ লগত। চুজিৰ লগত মই ভালদৰে মিহলাই লৈ আছোঁ পাউডাৰ মিল্কটো। মই নাৰিকল দি দিলোঁ। নাৰিকলখিনি মই আগতেই ভাজি ৰাখিছিলোঁ। এতিয়া চুজিৰ লগত মিহলাই দিম। চুজিৰ লগত ভালদৰে মিহলাই লৈ আছোঁ নাৰিকলখিনি। এতিয়া গাখীৰ দি দিলোঁ। গাখীৰটো পৰিমাণ অলপ বেছিকৈ দিব, গুড়টো নহ'লে চফ্ট নহয়। মই গুড়টো বনাই ল'লোঁ, বনোৱা হৈ গৈছে। মই এতিয়া এটা বেলেগ পাত্ৰত নমাই ল'ম। মই 1 চামুচ ঘি দি দিলোঁ। চুজিৰ লগত মিহলাই লৈ আছোঁ। ঘিটো দিলে হাতত নালাগে চুজিখিনি। মই এতিয়া বনাই লৈ আছোঁ। মোৰ বনোৱা হৈ আছে। মোৰ বনোৱা হৈ গৈছে। মই এটা বেলেগ পাত্ৰত তেল গৰম হ'বলৈ দিছিলোঁ। অলপ গৰম হোৱাতে দি দিলোঁ পিঠাখিনি। মই একবাৰ ওলটাই দিম। মই ওলটাই ল'লোঁ একবাৰ। পিঠাখিনি ভজা হৈ আছে। মই এতিয়া নমাই ল'ম। মই নমাই ল'লোঁ পিঠা। এতিয়া মই বেলেগ এটা পাত্ৰ বহাই চেনি দি দিলোঁ। চেনিটো দি মই কেৰামেল বনাই ল'ম। মই কেৰামেল বনাই লৈ আছোঁ। মোৰ কেৰামেলটো হৈ আহিছে। এতিয়া মই গাখীৰ দি দিম। গাখীৰ দি দিলোঁ। গাখীৰৰ লগত ভালদৰে মিহলাই ল'ব লাগিব কেৰামেলখিনি। মই ভালদৰে মিহলাই ল'লোঁ। পাউডাৰ মিল্কটো মই বেলেগ এটা বাটিত পানীৰ লগত মিহলাই ল'ম। গৰম পানীৰ লগত মই মিহলাই লৈ আছোঁ পাউডাৰ মিল্কটো। এতিয়া মই দি দিম। গাখীৰৰ লগত এতিয়া মিলাই ল'ম। গাখীৰৰ লগত ভালদৰে মিহলাই দিলোঁ পাউডাৰ মিল্কটো। এতিয়া মই 3টামান এলাচ দি দিলোঁ। এতিয়া পিঠাবিলাকত দি আছোঁ। মালাইটো অলপ পাতল থাকিব। মালাইটো ইমান ঘন নহয়, পাতল ৰাখিব লাগিব। মোৰ পিঠাখিনি হৈ আহিছে। মই এতিয়া এটা ঢাকনিৰে ঢাকি দিলোঁ। মই 5 ঘণ্টাৰ কাৰণে ঢাকি দিছিলোঁ পিঠাবিলাক। এতিয়া মই ঢাকনি খুলি নমাই ল'লোঁ। চাওক মোৰ পিঠাবিলাক এনেকুৱা হৈছে।
পিঠাবিলাক হৈ গৈছে।